ভাত হ'ল নে? দে বৰ ভোক লাগিছে। হ'ল দে, তই ক'ত আছিলি বাৰু? ভৰি হাতখন ধুই আহ। দে মই ভৰি হাতখন ধুই আহো। ভাইটি ক'ত গ'ল মা? ভিতৰতে আছে দেখোন, কিবা খেলি আছে চাগে। লাগিয়ে আছে তাৰমানে। দে হ'ব দে। তোৰ তাৰমানে পাবজি নে চাবজি কেতিয়াও খেলাৰ বাহিৰে বেলেগ কাম নাই নে? কি কৰিম এনে অলপ খেলি আছো। ভালে কৰিছ দে, গেমকে খেলি থাক। কোনোবাই আহি চোতালৰ পৰা মাটি কাটি নিলেও তই গম নাপাবি। কি কোনে কি কাটিলে? তইনো ক'ত গৈছিলি? তই আকৌ কি চাইছ? ৰ চাইছো কোনে ক'ৰ পৰা কি কাটিলে। মূৰ্খ চব এইচবক কথা কয়নে কোনোবাই? কিয় তই দেখোন কলি। এই মোবাইলত এই পাবজি নে চাবজি সেইডাল খেলি থকাৰ বাহিৰেও দেশ বিদেশৰ খবৰ অলপ ৰাখিবিচোন। তই কচোন ক'ত কি মাটি খন্দাৰ কথা কৈছিলি? সেইটো তোক মই উদাহৰণহে দিছো, তই হবলা গমেই নাপাও। এই দিহিং পাটকাইত যে অবৈধ কয়লা খনন চলি আছিল, এতিয়া বোলে সেই চৰকাৰে বৈধ কৰিব ওলাইছে। সেইটোনো কি ডাঙৰ কথা হ'ল? চৰকাৰে চৰকাৰৰ কামত ব্যৱহাৰ কৰিব, ভালহে। চৰকাৰে হওক বা আন কোনোবাই হওক, কোনোবাই যদি তোৰ ঘৰটো আহি ভাঙেহি কি ভাল হ'ব? আমাৰ ঘৰত কি কয়লা আছে নে চৰকাৰে আমাৰ ঘৰটো খান্দিবলৈ? তোক কেনেকৈ বুজাম এতিয়া? তই জানো গম নাপাও দিহিং পাটকাইখন যে এখন অভয়াৰণ্য? জানো দে, মই ইমানো মূৰ্খ নহয়। পূবৰ আমাজন বুলি আমাৰ এইখন অভয়াৰণ্যকে নকয় জানো? এইখনক বৰ্ষাৰণ্য বুলিও কোৱা হয়। এই দিহিং নৈৰ পাৰত পাটকাই পৰ্বতৰ নামনিতে এই বৰ্ষাৰণ্যখন অৱস্থিত। এইখন এখন ভাৰতবৰ্ষৰ ভিতৰতে বৃহত্তম বৰ্ষাৰণ্য, তই গম পাও নে? এই এলিফেণ্ট কৰিডৰ বুলি এইখন অভয়াৰণ্যকে নকয় জানো দাদা? কয়। হাতীয়ে নহয়, বিভিন্ন ধৰণৰ বন্য জীৱ জন্তু এই অভয়াৰণ্যখনত আছে। তাৰ বাহিৰেও বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাইবিলাকো আহে ইয়াত বিচৰণ কৰিবলৈ। গম পাইছো ৰ। সেইকাৰণে এইকেইদিন ফেচবুক টুইটাৰ এই সকলোবোৰতে এই দিহিং পাটকাইৰ কথা। চাচোন বাৰু, এই সময়ত গোটেই বিশ্বতে কৰোনা মহামাৰীয়ে গা কৰি উঠিছে। তেনে ক্ষেত্ৰত চৰকাৰে এনে এটা সিদ্ধান্ত দিছে যাৰ কাৰণে অসমৰ এই আপুৰুগীয়া সম্পদবোৰৰ কাৰণেও ভাবুকি আহি পৰিছে। তাৰ মানে চৰকাৰে এতিয়া তাত কয়লা খননৰ বাবে পাৰ্মিশ্যন দিলে, তেতিয়াহ'লে তাত থকা জীৱ জন্তু চৰাই চিৰিকটিবোৰৰ কি হ'ব দাদা? ভাইটি, নেশ্যনেল বৰ্ড অফ ৱাইল্ড লাইফ আৰু মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট এণ্ড ক্লাইমেট চেঞ্জ অফ ইণ্ডিয়াই কোল ইণ্ডিয়া লিমিটেডক এইটো অনুমোদন জনাইছে। এইটো দেখোন আকৌ এটা মহামাৰী হবলৈ গৈ আছে দাদা। ভাইটি, ইয়াৰ কাৰণে এই বৰ্ষাৰণ্যখনৰ 98.59 হেক্টৰ মাটি খনন কৰিব বোলে। আৰে কলে হ'ব নেকি? আমি আচলতে ইয়াৰ বাবে প্ৰতিবাদ কৰিব লাগিব দাদা। নহলে আমাৰ পূৰ্বৰ আমাজনখন গৈ ইতিহাস হ'বগৈ। সেইকাৰণেতো কৈছো, এতিয়াতো আৰু সেই ওলাই গৈ প্ৰতিবাদ কৰিব নোৱাৰি। সেইকাৰণে ছচিয়েল মিডিয়াৰ জৰিয়তে ইয়াৰ বাবে আমি প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব। হয় দে দাদা, এতিয়া আমাৰ হাতত এইটোৱে একমাত্ৰ উপায়। মুঠতে যেনেকৈ নহওক আমি এইবোৰ বাধা দিবই লাগিব। এই হেছটেগ আৰু বিভিন্ন ধৰণৰ পোষ্ট ছচিয়েল মিডিয়াৰ জৰিয়তে শ্বেয়াৰ কৰি চৰকাৰক ইয়াৰ বিষয়ে অৱগত কৰিব লাগিব। তাকেই কৰিব লাগিব, বুজিছা দাদা? কৰিবই লাগিব। বিভিন্ন দল সংগঠন আৰু পৰিৱেশবিদ সকলেও প্ৰধানমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালেও এই প্ৰকল্প ৰোধৰ বাবে আবেদন জনাইছে। কিন্তু আমিওতো আৰু হাত সাৱটি বহি থাকিলে নহব দেচোন। হয় দে দাদা, আমি আমাৰ এই পূবৰ আমাজন তথা দিহিং পাটকাই বৰ্ষাৰণ্যখন চিত্ৰত সংৰক্ষিত নহওঁতে ইয়াক বচোৱাৰ ব্যৱস্থা কৰিব লাগিব। তেতিয়াহ'লে তই এতিয়া এটা পোষ্ট লিখ আৰু ছচিয়েল মিডিয়াত আপলোড কৰ, আৰু লগৰ বিলাককো শ্বেয়াৰ কৰিও দিবি। নিজৰ মন্তব্যবিলাককো দিবলৈ কবি, আৰু চৰকাৰৰ যাতে খুব সোনকালে দৃষ্টিগোচৰ হয় তাৰ বাবেও লক্ষ্য কৰিবি। হ'ব দে দাদা, মই এতিয়াই পোষ্ট কৰিম। বাৰু দে, মই ভাতকেইটা খাই লওঁগৈ, বৰ ভোক লাগিছে।